হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি চাদৰত পতি লগাম, আপোনালোকে চাই থাকিব। এতিয়া প্ৰথমতে চাদৰখনৰ পৰা এই পতিকেইটা কাটি উলিয়াই লৈছোঁ। এনেকুৱা সৰু সৰু 6টা পতি পাব আপোনালোকে। তাৰ পাছত এই পতিকেইটা এতিয়া এটা আনটোৰ লগত এনেদৰে চিলাই ল'ব লাগিব। এতিয়া আমি এই পতিকেইটা লগাবৰ বাবে জুখি ল'ব লাগিব, নহ'লে আমি যদি নুজুখাকে লগাই দিওঁ ইয়াৰ পৰা ইটো ছাইডত গৈ পতিটো কম হ'ব, তেতিয়া ইমানতে থাকিব আৰু দেখিবলৈও বেয়া লাগিব। এটা ছাইডত ইমানৰ পৰা হ'ব আৰু এটা ছাইডত ইমানৰ পৰা হ'ব। গতিকে আমি পতিকেইটা কিমান দূৰলৈকে হ'ব সেইটো প্ৰথমতে এনেকৈ জুখি ল'ব লাগিব। এনেকৈ জুখি ল'ব লাগিব। মোৰ ভিডিঅ'বিলাক আপোনালোকে বুজি পাইছে নাই মই নাজানো, কিন্তু মই বুজি পোৱাকৈ বনাবলৈ চেষ্টা কৰিছোঁ। মোৰ মানে ছোৱালীজনীয়ে ফোনটো ধৰি আছে যে, সেইকাৰণে মানে আপোনালোকক অকণমান ভিডিঅ'টো দিয়াত দিগদাৰ হৈছে, বুজি পাবলৈও হয়তো অকণমান দিগদাৰ হ'ব পাৰে। এতিয়া এইটো চাওক, জোখাৰ পাছত এইখিনি আমি কম হ'ল, মানে আমি ইটো ছাইড ইমানৰ পৰা জুখিছিলোঁ, এতিয়া এইটো ছাইডত ইমানখিনি কম হ'ল। সেইকাৰণে আমি কি কৰিম, এইটো ইমানমানৰ পৰাই আৰম্ভ কৰি দিম। তেতিয়া এইটো মানে ইটো ছাইডো সমান থাকিব, বা অকণমান বেছি হ'লেও আমি কমাই দিব পাৰিম। এতিয়া ইমানমানৰ পৰাই আমি আৰম্ভ কৰিম এইটো চিলাবলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মানে আমি যদি এনেকৈ কৰি লওঁ, মুটুকাই লওঁ, তেতিয়া মানে সূতাটো ওলাই যোৱা চান্সটো খুব কম থাকে। নহ'লে আপোনালোকৰ সূতাটো যে বহুত ওলাই যায়, আৰু মানে সূতাটো ওলাই গ'লে কাপোৰযোৰ দেখিবলৈও বেয়া হৈ যায়। এতিয়া আমি এইটো এনেকৈ মুটুকাই ল'ম। মুটুকাই এনেকৈ আমি পতিটো ইয়াৰ লগতে মুটুকাই ল'ম। দেখিছেনে? এতিয়া খুব সাৱধানে লাহে লাহে এনেকৈ কৰি আহিব লাগিব, তেতিয়া ফিনিচিংটো বহুত ধুনীয়া হয়। এতিয়া একেটা প্ৰচেছতে আহিছে। এইটো এনেদৰে অকণমান বেকা কৰি লৈছোঁ। তাৰপাছত এইটো ইয়াতে এনেদৰে লগাই লগাই আহি থাকিম। এইটো হৈ গ'ল মোৰ। ভৰিটো কিবা গধুৰ গধুৰ লাগিছে, কি আহিলে? হেল্পাৰ মোৰ আগতে এজনী আছিলে, এতিয়া দুজনী হেল্পাৰ আহি গ'ল। এইপিনে চাওকচোন কোন কোন আহি গ'ল। এইপিনে আৰু ভুতুকো লৈ আহিলে। ভুতু মানে পুতলাজনীৰ নাম ভুতু। ভুতুকো লৈ আহিলা নি মোক হেল্প কৰিবলৈ? পাৰিছে ভুতুৱে চলাব? চোৱা, এইপিনে চোৱা। চেপা নাই খোৱা? কোনে কৈছে? তাই কি বুলি কৈছে? চেপা খাম কৈছিলে? তুমি চেপা নাই খোৱা? চেপা নাখাবা, তুমিও নাখাবা, আৰু ভুতুকো চেপা খাবলৈ নিদিবা। চেপা খালেতো বহুত ডাঙৰ প্ৰব্লেম হৈ যাব ন, তেতিয়া দুখ পাই যাবা বহুত। সেইকাৰণে চেপা নোখোৱাকৈ থাকিবা। আৰু এইপিনে মোৰ কিমানখিনি হেল্পাৰ হৈ গ'ল। মই এতিয়া মেচিন চলোৱাহে কথা, আৰু আপোনালোকক দেখাই থাকিম, চাই থাকক। এতিয়া এইটো ছাইড এনেকৈ লুটিয়াই আকৌ এইটো মুটুকাই এনেদৰে মাৰি গ'লেই হ'ব। এইটো ছাইড কৰিবলৈ ইমান কষ্ট নহয়। ইটো ছাইড হ'ল যেতিয়া এইটো ছাইড ধুনীয়াকৈ হৈ আহিব। এইটো চাওক, এইটো তল ছাইডটো হৈছে, আৰু এইটো হৈছে ওপৰৰ ছাইডটো। এইটো হৈছে ওপৰৰ ছাইডটো। এতিয়া এইটো এনেকৈ মুটুকাই মুটুকাই কৰি আহিলেই হ'ব। এইটো ইমান সমস্যা নাই। এতিয়া পুতলা আহি মেচিনত বহিলেহি। নমাই দিয়া, নমাই দিয়া, নমাই দিয়া। মই কাপোৰ চিলাই আছোঁ নহয়, আৰু মই এখন হাতে মোবাইল ধৰি মানে, আৰু এখন হাতে মেচিনৰ কাপোৰত আপোনালোকক দেখাই আছোঁ। মই ষ্টেণ্ডডাল থৈ দিলোঁ, আকৌ মেচিনটো লৈ থাকে যে পৰি যায়, গতিকে এনেদৰে কৰিছোঁ। তাইক কৈছিলোঁ, তাই আকৌ নধৰিলে, আৰু আমনিও পাই গৈছে অলপ। এতিয়া আপোনালোকে বুজি পালে নিশ্চয়। এইপিনে চাওক, এইপিনে হৈ গ'ল। মই ইমান সহজভাৱে বুজাই দিলোঁ, আপোনালোকে নিশ্চয় বুজিব পাৰিলে। দেখিছে, ধুনীয়া লাগিছে। এতিয়া
এপিনে যেনেদৰে লগালোঁ পটিখিনি আনটো ছাইডতো তেনেকৈ লগাম। পটিখিনি লগাই ল'ম, তাৰপাছত সেই একেটা প্ৰচেছতে আমি লগাম। তাৰপাছত আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। এতিয়া মোৰ পটিখিনি দুইটা ছাইডতে লগাই হৈ গ'ল, সেইটো ছাইডতো হৈ গ'ল আৰু মই যেনেধৰণে দেখাইছিলোঁ আপোনালোকক তেনেকৈয়ে লগাইছোঁ। এতিয়া এইপিনেও লগাই হৈ গ'ল। এতিয়া কি কৰিম, এই আগকেইটা যে এই আগকেইটা মুটুকাই লৈ চিলাই ল'ম। এইটোতো সাধাৰণ চিলাই, সকলোৱে জানেই। এইটো এনেদৰেই মুটুকাই এনেকৈ আমি চিলাই দিলেই হ'ব। এইটো মুটুকাই, এইটো বিশেষ একো নাই। তাৰপাছত মই আপোনালোকক দহি বটা ভিডিঅ' এটা আনিম। যদি আপোনালোকে আৰু বেলেগ বেলেগ কিবা চিলাই ভিডিঅ' লাগে তেতিয়া মোক জনাব, মই দিবলৈ চেষ্টা কৰিম। বাকী আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। থেংক ইউ।